সকলৰ লগত আৰু চেম ছাৰ নিজে আছিলে আমাৰ বিটিচি চৰকাৰৰ লগত যিটো ৰিভিউ মিটিং এই ৰিভিউ মিটিঙত এটা মাইন'টছ হৈ গ'ল ডিচিশ্যন হৈ গ'ল যে কোকৰাঝাৰতো জাপান লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খোলা হ'ব। এইটো খুব ভাল ডিচিশ্যন আৰু জাপান লেংগুৱেজ যদি আমি শিকাব পাৰোঁ আমাৰ বিটিচি অঞ্চলত তেতিয়াহ'লে জাপান বা চাইনা বা কোৰিয়াত বহুত স্ক'প পাব। ইয়াৰ পিছত আমি ভাবিছোঁ কোৰিয়ান লেংগুৱেজ আৰু চাইনিজ লেংগুৱেজ এই দুটা লেংগুৱেজ যিটো লাৰ্ণিং চেণ্টাৰ সেইটো আমি আস্তে আস্তে কৰিম। সেইটো ডাঙৰ এটা আমাৰ কাৰণে বিটিচিবাসীৰ কাৰণে ভাল খবৰ। আৰু সেইদিনা যিখিনি মিটিং হ'ল 100ত 90% পজিটিভ, 10%টো অলপ আৰু আলোচনা কৰিব লগা কিছু আছে। অৰ্থাৎ আমি যিখিনি এজেণ্ডা লৈ পেলাই বিটিচি গভৰ্ণমেণ্টৰ পৰা প্ৰেজেণ্টেশ্যন দিছিল সেই প্ৰেজেণ্টেশ্যনৰ ভিতৰত মানে 100ত 90% পজিটিভ হৈ গ'ল, 10%টো আৰু আলোচনাত অলপ দৰকাৰ আছে সেইখিনি কথা। আৰু আজি আমাৰ সুবুংতিনি থাণ্ডাই আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো ডেথ এনিভাৰ্চাৰী এই ডেথ এনিভাৰ্চাৰীত সকলো দল সংগঠন আহি ইয়াত উপস্থিত হৈছে, সকলোৱে সন্মান জনাবৰ কাৰণে আহিছে। আৰু আমিও আজি ইয়াত উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে। মুঠতে সুবুংতিনি থাণ্ডাই বিনেশ্বৰ ব্ৰহ্ম আমাৰ বড়ো সমাজত ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আছে বিটিচি গঠনৰ ক্ষেত্ৰত। আৰু আমি কৈছোঁ যে ফাৰ্ষ্ট মেডিয়েটৰ হিচাপে গভৰ্ণমেণ্ট অফ আছাম বা BLTৰ লগত যিটো আলোচনা ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে ফাৰ্ষ্ট মেডিয়েটৰ হিচাপে ৰ'ল লৈছিল আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, সেইটো কথা চবেই জানে। আৰু যেতিয়া আলোচনা কৰি আছিল আমাক ছাজেষ্ট কৰি আছিল যে বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই আমাক ছাজেষ্ট কৰিছিল যে যদি চুক্তি হয় এই চুক্তিত বড়ো ভাষাটো এই চিডুলত সোমাব লাগে, এই ডিমাণ্ডটো ৰাখিব লাগে বুলি আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই আমাক ছাজেষ্ট কৰিছে। তো ইয়াৰ কাৰণে মই কৈছোঁ যে বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো কণ্ট্ৰিবিউশ্যন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এইখিনি কথা। থেংক ইউ দে।